চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চিকেনৰ এটা খুবেই ইজি বইল ৰেচিপি। বনাই খাই বিৰাটেই ভাল লাগিলে, সেয়ে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। গতিকে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। এই ৰেচিপিটোৰ বাবে প্ৰথমতে মাংসখিনি ভালদৰে ধুই লৈছোঁ। দুটা পিঁয়াজ মিডিয়াম চাইজৰ এনেদৰে পেটেল শ্বেপত কাটি লৈছোঁ আৰু এটা মিডিয়াম চাইজৰ বিলাহী কাটি লৈছোঁ। ৩-৪টা জলকীয়া, এটুকুৰা আদা আৰু এটা নহৰু লৈছোঁ, লগতে নৰসিংহ পাত কেইটামানো লৈছোঁ। আৰু এতিয়া এটা ৫ লিটাৰ জোখৰ কুকাৰ লৈছোঁ। কুকাৰটোৰ তলত আদা নহৰুৰ পেষ্টখিনি প্ৰথমে দি লৈছোঁ এনেদৰে। তাৰপিছত মাংসখিনি এনেদৰে এপিচ এপিচকৈ ভালদৰে দি লৈছোঁ। এতিয়া কাটি থোৱা পেটেল শ্বেপৰ পিঁয়াজখিনি মাংসখিনিৰ ওপৰত এনেদৰে দি লৈছোঁ। আৰু লগতে কাটি থোৱা বিলাহী কেইপিচো দি লৈছোঁ। আৰু এতিয়া জলকীয়া কেইটা ওপৰত এনেদৰে কাটি পেলাই দি দিছোঁ। লগতে নৰসিংহ পাতকেইটা ওপৰত দি লৈছোঁ। এতিয়া নিমখ দিছোঁ সোৱাদ অনুযায়ী, সৰু চামুচেৰে ১ চামুচ, আৰু জালুকৰ গুড়া দিছোঁ সৰু চামুচেৰে ২ চামুচ। আৰু এতিয়া একেবাৰে শেষত আধা গিলাচ পানী দিছোঁ। যিহেতু মোৰ ওচৰত ধনিয়া পাত নাছিলে, সেয়ে মই মান ধনিয়া পাত দুটামানকে এনেদৰে ছিঙি দিছোঁ। আৰু এতিয়া সকলোখিনি দিয়াৰ পিছত কুকাৰটো ঢাকন মাৰি পেলাই ৩-৪টা চিটি অহালৈকে কুকাৰটো গেছত বহাই দিছোঁ। আৰু এতিয়া চিটিটো খোলাৰ পিছত মাংসখিনি আঞ্জাখিনিৰ পৰা এনেদৰে বাতি এটাত পৃথক কৰি উলিয়াই লৈছোঁ। এতিয়া এটা কেৰাহীত ১ চামুচমান তেল দিছোঁ, বেছি নহয় যিহেতু বইল চিকেন হয়। আৰু তেলখিনি গৰম হোৱাৰ পিছত চিকেনখিনি এনেদৰে দি দিছোঁ। দিয়াৰ পিছত চিকেনখিনি অলপমান ফ্ৰাই কৰি ল'ম ২-৩ মিনিটমানৰ বাবে। আৰু এতিয়া একেটা কেৰাহীতে ৰাখি থোৱা আঞ্জাখিনি দি দিছোঁ, লগতে মাংসখিনিও দি দিছোঁ। আৰু এতিয়া গোটেইখিনি একেলগে উতলিবলৈ ৩ মিনিটমানৰ বাবে থৈ দিছোঁ। তাৰপিছত লাহেকৈ ফ্লেমটো অফ কৰি দিছোঁ। গতিকে এয়াই আছিল বইল চিকেন ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোলৈ যদি আপুনি নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। বাই বাই।